সো এটা অসমৰ মূৰ্তি বাহিৰত বনাই থৈ দিছে ইয়াত ৰং দিবলৈ বাকী আছে তেওঁ ভিতৰত বনাই থোৱা আছে সো কালি আমি মোটামুটি আপোনাৰ লক্ষী পূজাৰ পিছতে আৰম্ভ কৰি তো স্বাগতম সকলোকে আজিৰ ভিডিঅ'টোলৈ তো মানুহৰ হাতত যদি হাতৰ বিদ্যা থাকে আৰু সেই হাতৰ বিদ্যাটোৱে মানুহৰ জীৱনৰ যিটো যাত্ৰা সেই জীৱনৰ যাত্ৰাটো চলাই নিয়াত বহুত সহজ হয় যেতিয়া জীৱনত বহুতখিনি সহায় কৰে গতিকে আজি আমি এনেকুৱা এজন মানুহৰ ঘৰত আহিছোঁ যিজনৰ নিজৰ যিটো হাতৰ বিদ্যা সেই হাতৰ বিদ্যাটো দি পেলাই তেওঁ নিজৰ যিটো জীৱন সেই জীৱনটো বহুখিনি চলাই নিয়াত বহুতখিনি সহজ কৰি তুলিছে তেনে কিনো হাতৰ বিদ্যা আৰু তেওঁ নিজৰ হাতৰ বিদ্যাটো যোগেদি কিনো কৰে তেওঁ সকলোখিনি আপোনালোকে দেখা পাব এই ভিডিঅ'টো যোগেদি গতিকে যিটো হাতৰ বিদ্যাৰ কথা কৈছিলোঁ যিটো কামৰ কথা কৈছিলোঁ এয়াই হৈছে আমি এই দাদাজনৰ ঘৰতে আহিছোঁ আৰু তেওঁ এতিয়া দেখিছে এটা মূৰ্তি বনাই আছে যিহেতু কালী পূজা আহি আছে দেৱালী আহি আছে গতিকে দেৱালীৰ কাৰণে কালীমা দেৱী কালীমা তেওঁ এটা মূৰ্তি বনাই আছে আৰু ইয়াত দেখিছে তেওঁ এতিয়া ফিনিচিং দি আছে অৰ্থাৎ ৰং কৰি আছে গোটেই মূৰ্তিটোত তাৰ আগতে তেওঁৰ আগত কথা পতাৰ আগতে আমি কেনেকুৱা আছে ভিতৰত আৰু কেনেকুৱা মূৰ্তি বনাই থোৱা আছে কিমান দেৱী মূৰ্তি বনাই থোৱা আছে আমি গোটেইখিনি চাই লওঁ তো এতিয়া ভিতৰতো তো চাওক এয়া মূৰ্তিবিলাক তেওঁ ভিতৰত বনাই থোৱা আছে চ' কালীমা মূৰ্তি তো এয়া সম্পূৰ্ণ হোৱা নাই কিছুমান মূৰ্তি আৰু কিছুমান প্ৰায় সম্পূৰ্ণ হৈছে তো ইয়াত ৰং চং দিব চাগে বাকী আছে মূৰ্তিখিনি চ' দেখিছে চ' এইটো এটা মূৰ্তি দেখিছে যে কালীমা মূৰ্তি তো সম্পূৰ্ণ এইটো চাগে হৈ গৈছে চ' এইটো এটা কালীমা মূৰ্তি চ' যিটো অৰ্ডাৰ দিছে তেওঁলোকে ইয়াত আহি পেলাই নিবহি চ' এয়া আৰু এই মূৰ্তিবোৰ যোনে বনাইছে তেওঁৰ নামটো হৈছে যাদৱ পাল আৰু এয়া তেওঁ এতিয়া মূৰ্তিত ৰং কৰি আছে ৰং সানি আছে মূৰ্তিবিলাকত তো এটা মূৰ্তি বনালে কিমান সময় লাগে এটা মূৰ্তি বনাওঁতে মোটামুটি এসপ্তাহ লাগে ন এই চাইজ লৈ পেলাই টাইম লাগে চাগে নেকি ডাঙৰ চাইজ হ'লে মানে একেলগে ধৰক একেলগে 4টা 5টা বনায় এই মূৰ্তিটো যে বনায় এই মূৰ্তিটো বনাবৰ কাৰণে যদি ধৰি লওক মাটি যদি ব্যৱহাৰ কৰে সেই মাটিটো কি নৰ্মেল মাটি হয় নে বেলেগ কিবা মাটি থাকে নৰ্মেল মাটি হয় খেতি মাটি আছে মানে মাটিটো পলসুৱা মাটি আৰু নদী মাটিটো আৰু খেতি মাটি মানে আপোনাৰ আঠা মাটিটো লাগে চাগে নেকি আঠা মাটিটো লাগে মাটিবিলাক নিজৰ মাটি নে এইবিলাক কিনি আনে মানুহবিলাক চব কিনা হয় মানে গাড়ী হিচাপত কিনে চাগে কেনেকৈ কিনে মাটিবিলাক আমাৰ 1,500 টকা ট্ৰেক্টৰ 1,000 টকা এনে মাটিটো আপোনাৰ 400-500 টকাতে পায় কিন্তু আমাৰ এই মাটিটো নিদিয়ে এইটো মানে অলপ ফাকৰ পৰা আনিব লাগে তো সেইকাৰণে 1,500 টকা লাগে এনেই আপোনাৰ এইবাৰ কালি দেৱালীৰ আপোনাৰ এনেকুৱা কিমানমান মূৰ্তি আপুনি ধৰক বনায় 5টা বনাইছে এইবাৰ 5টা বনাইছে এই ভিতৰত চব সেই কালী মূৰ্তিয়ে নহয় জানো ভিতৰত যিখিনি বনাই থৈছে যে চব নহয় এই 4টা এটা 5টা হয় তো কি ওচৰতে ইয়াক অৰ্ডাৰবিলাক কৰে ৰহাই নে মানে আঁতৰ ৰহা আছে এটা চাপাৰ মুখ আছে দীঘলদৈ আছে হয় বেবিজা আছে চেনি আপোনাৰ ইয়াত মানে কি এটা মূৰ্তি বনাব কাৰণে আপোনাৰ যিটো মানে সামগ্ৰীখিনি বেছিভাগটো মাটিয়ে প্ৰয়োজন হয় আৰু বেলেগ কি সামগ্ৰী প্ৰয়োজন হয় ইয়াত এটা সামগ্ৰী খালি মাটি খেৰ বাঁহ চুতুলি কাঠ হয় তাৰপিছত এনে ধৰক ৰং চং কাপোৰ চাপোৰ আনিব লাগিলে আমি এই গুৱাহাটীত যাব লাগে হয় এই কাপোৰটো শিলিগুৰি যাব লাগে কাপোৰটো আপোনাক ইয়াতে পিন্ধাই দিয়ে ইয়াৰ পৰাই পিন্ধালে ইয়াতে পিন্ধালে যে ফিনিচিং ইয়াতে এইটো মূৰ্তি আপুনি এইটো ধৰি এটা ফিনিচিং দি আছে এইটো মূৰ্তি কৰি আছোঁ ৰাতি মানে কাপোৰ চাপোৰ পিন্ধাম সেইটো নিব কাইলৈ নিব চাগে গোটেইখিনি কাইলৈ তো কিমান দিনমানৰ পৰা বনায় আপুনি ধৰি লওক এই মূৰ্তিবিলাক কিমান দিন হৈছে বনোৱা আপোনালোকে ধৰি লওক এটা মূৰ্তিৰ কথা কোৱা নাই মূৰ্তি আমি মোটামুটি আপোনাৰ লক্ষী পূজাৰ পিছতে আৰম্ভ কৰি দিছে এতিয়া আপোনাৰ এইটো আমাৰ বহাগৰ পৰা কাম চলি আছে বহাগৰ পৰা ধৰি লওক আপোনাৰ একে লক্ষী পূজা এই বহাগৰ পৰা চলি আছে মানে ইফালে দুৰ্গা মূৰ্তি কালী মূৰ্তি লক্ষী মূৰ্তি বিশ্বকৰ্মা মানে এটাৰ পৰা এটা বনাই আছে আপোনাৰ গোটেই বছৰতে ব্যস্ত থাকে এইটো লৈ পেলাই নে কাম নাই কামেই আছে কাম নাই অকল মানে আপোনাৰ ছিজনবিলাক যেতিয়া আহে এই ছিজনবিলাক আহিলে আপোনাৰ দামটো হেৰি হয় মানে কামটো বেছি হয় কিমান দিনৰ পৰা ধৰি লওক আপুনি এই কামটো কৰি আছে এই মূৰ্তি চুটি বনোৱা কামটো আপুনি কিমান দিনৰ পৰা কৰি আছে কিমান বছৰ মানে মই কৰা মোটামুটি 35 বছৰমান হ'ল 35 বছৰ এইটো কিবা ক'ত প্ৰশিক্ষণ লৈছিলে নে নিজে শিকিছে নিজে মানে বেলেগৰ আণ্ডাৰত থাকি পেলাই শিকিছিলে বেলেগৰ আণ্ডাৰত থাকি পেলাই শিকিছে
এনে আৰু নিজে নিজে ক'ত হ'ব এনেই অকল ঠক নাথাকিলে শিকিব সেইটো হয়। সেইকাৰণে আমাৰো সেয়ে এজনটো গুৰু লাগিবই, গুৰু লাগিবই। আমাৰ গুৰু আছে হয় এই গুৱাহাটীত থাকে। এই আপোনাৰ ল'ৰা নেকি এজন? অঁ এইটো ল'ৰা সি তাকো শিকাই আছে মানে কলেজত পঢ়ে মানে এতিয়া অকলে নোৱাৰোঁ সেইকাৰণে আহিছে। সেইকাৰণে ক'ত পঢ়ে ঘৰ? এই আপোনাৰ অৰিজিনেল ঘৰ ইয়াতে নহয় জানো? ইয়াতে নহয় মোৰ ক'ত? গোৱালপাৰা। গোৱালপাৰা। ইয়াত থাকিহে লৈছে মানে এইটো মানে ভাড়া থাকে আৰু কিমান দিন হ'ল ইয়াত থকা? ইয়াত থকা 3 বছৰ হ'ল। 3 বছৰ হ'ল। 3 বছৰ পৰা এইটো কামেই কৰি আছে। এনেই ধৰি অকল মূৰ্তিয়ে বনায় নে ইয়াৰ মাটি সামগ্ৰীৰ লগত জড়িত বেলেগ কিবা বনায়? অকল মূৰ্তিয়ে বনায়। তো বেলেগ ধৰি লওক মাটি সামগ্ৰীবিলাক তেনেকৈ একো বনায়? এনেকুৱা জাগা নাই যে। তো আপোনাৰ ইয়াৰ পিছত কালী পূজাৰ পিছত ধৰি লওক আৰু তেনেকুৱা কালী পূজাৰ পিছত ঘৰত যাব? তাৰপিছত সৰস্বতী পূজাৰ সময়ত আহিম, তাৰপিছত আকৌ বনাব? ঠিকে আছে। তো দেখিছে যে ভিতৰীয়া মূৰ্তিবিলাক প্ৰথমে দেখুৱাইছোঁ। তো এয়া মূৰ্তিবিলাক অৰ্ডাৰ পোৱা মূৰ্তিবিলাক তেওঁ ইতিমধ্যে বনাই হৈ গৈছে। কাইলৈৰ ভিতৰত যিহেতু আজি শনিবাৰ, কাইলৈ দেওবাৰ, চ' কাইলৈৰ ভিতৰত এইখিনি মূৰ্তি অৰ্ডাৰ গোটেইখিনি যোনে অৰ্ডাৰ দিছে চ' তেওঁলোকে লৈ যাব এপাৰ। আৰু য'ত আপোনাৰ পূজাটো সোমবাৰে হ'ব নে মঙলবাৰে হ'ব? সোমবাৰে ধৰি লওক আপোনাৰ ৰাতিপুৱা ভাগত লৈ যাব আহি পেলাই। মূৰ্তি মানে পূজাৰ দিনে কালী মূৰ্তি পূজাৰ দিনে লয়। তাৰ আগদিনাখন যেনে দেৱী কি বুলি কয় দুৰ্গা মূৰ্তি আগদিনাখন নিয়াটো আগদিনাখন নিনিয়ে নেকি? কালী মূৰ্তি মানে ইটো মানে ডাঙৰ কাৰণে মানে কালি লৈ যায়। আগদিনাখন নিব। এনেই ধৰি লওক যিদিনাখন হয় সেইদিনাখনে লৈ যায়। বনাব নোৱাৰে। কালি লৈ কিনে গেটটো বনাব। এইটো ডাঙৰ কাৰণে ধৰি লওক গেটটো। চাওক কিমান ডাঙৰ কালী মূৰ্তিটো এইটো। তলত মহাদেৱ আছে, কালীমা, তাৰপিছতে অসুজনতো নাথাকে, অসুজনটো নাথাকে ইয়াত, অসু নাথাকে। তেওঁলোকৰ অসুৰৰ মাথাখিনি থাকে। এনেই তেওঁলোকৰ কোন বুঢ়া বুঢ়ী যে থাকে বুলি কৈছিলে কোন? তেওঁলোক ৰামকৃষ্ণ আৰু চাওদা। 16,000 টকা। এই ডাঙৰ মূৰ্তিটো ডাঙৰটোত 16,000। বাকী সৰু হ'লে সৰুকেইটাত 4,000 এনেই আপোনাৰ গোটেইখিনি যে বস্তুখিনি এইটো দুৰ্গা যে আছে গুৱাহাটীত হ'লে আপোনাৰ নৰ্মেল দুৰ্গা 30-35। আপোনাৰ ইয়াত গোটেই দেৱী 17, 18, 19 মানে গোটেই দেৱী মাৰ লগত যিমানখিনি মূৰ্তি থাকে গোটেইখিনি মিলি লৈ পেলাই। এনেই আপুনি হাইষ্ট কিমান মান দিছে মূৰ্তি? ধৰি লওক লক্ষী বা পূজা বুলি ক'লে আপোনাৰ হাইষ্ট কিমান মান গৈছে এবাৰ? 45টামান যায় মানে লৈ আপোনাৰ সেই দুৰ্গা পূজাত 45টা গুচি যায় ন এবাৰ? দুৰ্গাত এইবাৰ 9টা দুৰ্গা গৈছে। এনেই কিমান দিছে আপোনাক এতিয়া হাইষ্ট আজিলৈকে? এবাৰতে 40টা দিছে এটা মূৰ্তিৰ দাম? নহয় আপোনাৰ দেৱী মা এটা মূৰ্তিৰ দাম 40,000 টকা। মানে দেৱী মাৰ লগত বাকী যিকেইজন মূৰ্তি থাকে গোটেইকেইজন মিলি পেলাই 40,000 টকা। বাকী ইয়াতে দেৱী মা থাকি গ'ল যে, দেৱী দুৰ্গা মা থাকি গ'ল যে, কি কৰিব এতিয়া? গতিকে দেখিলে যে মানুহৰ হাতত যদি ভাল হাতবিদ্যা থাকে বা হাতবিদ্যা যদি মানুহৰ হাতত যদি এটা হাতবিদ্যা থাকে, সেই হাতবিদ্যাটো দি পেলাই মানুহৰ যিটো জীৱন যাত্ৰা, সেই জীৱন যাত্ৰাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো অলপ হ'লেও সহজ হৈ পৰে। গতিকে হাতবিদ্যা আমি যদি ক'ৰবাত যদি শিকিব পাৰোঁ বা ক'ৰবাত যদি আমি হাতবিদ্যা আমাৰ যদি ভাল হাতবিদ্যা থাকে, সেই হাতবিদ্যাটো আমি এটা সময়ত গৈ পেলাই আমাৰ জীৱনৰ যিটো ৰাস্তা, সেই ৰাস্তাটো চলাই নিয়ে আমাৰ এটা কি হ'ব পাৰে, এটা এবিধ অস্ত্ৰ নিচিনা হ'ব পাৰে। গতিকে এই মানুহজনেই এটা প্ৰমাণ। তেওঁ এই হাতবিদ্যাৰ যোগেদি মূৰ্তি বনাই পেলাই তেওঁ গোটেই যিটো সংসাৰ বা গোটেই যিটো পৰিয়ালটো চলাই আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।